So guys, good morning. ৰাতিপুৱা এটা মানে মোৰ আজি পাৰ্চেল আহি পাল। পাৰ্চেলটো তাৰমানে এনেকুৱা ধৰণৰ মোক খুবেই বেছি প্ৰয়োজন এই পাৰ্চেলটো। মই ভাবোঁ যে আপোনালোকৰো খুব প্ৰয়োজন হয় এই পাৰ্চেলটো। বিশেষকৈ এই বস্তুটো যিটো আছে ইয়াতে সেই বস্তুটো আমাৰ গাঁৱলীয়া মানুহখিনিতে বেছি প্ৰয়োজন হয় আজিকালি, কাৰণ সকলোৰে ঘৰত এখনকৈ হ'লেও গাড়ী আছে। গতিকে মই ভাবোঁ এই বস্তুটো আপোনাৰ মোৰ সকলোৰে বহুত প্ৰয়োজন, আৰু মোৰতো বিশেষকৈ প্ৰয়োজন হৈয়ে থাকে। কাৰণ চাওকচোন কিনো এইটো প্ৰয়োজনীয় বস্তু, আনবক্সিং কৰি চাওঁ কিনো বস্তু। এইটো হৈছে সেই প্ৰয়োজনীয় বস্তুটো। এইটো মানে পুৰা এনেকৈ প্লাষ্টিকেৰে মেৰিয়াই থোৱা আছে। চাওঁচোন কিনো বস্তু এইটো। এইটো হৈছে মানে টিউবলেছ টায়াৰৰ পামচাৰ মৰা যন্ত্ৰ। আৰু এই যন্ত্ৰটো চাওক কি আছে। এইটো আছে আৰু আছে কেইটামান বস্তু। এইটো প্লাছ দিছি, আৰু এইটো ব্লেড। এইটো হৈছে ব্লেড, আৰু এইটো হৈছে মানে সূতাকেইটা যিটো টায়াৰত লগাই দিয়া হয়। আৰু ইয়াৰ লগত লগোৱাৰ কাৰণে এইটো হৈছে আঠা। এইটো আঠা। তাৰপিছত এই আৰু দিছে, এই দুটা ধাপ দিছে। আৰু এই সূতাটো লগোৱাৰ আগত এই বস্তুডালেদি মানে মাৰি লোৱা হয়। তাৰপিছত এই সূতাডাল দিয়া হয়। আৰু সূতাটোত আঠা লগোৱা সময়ত এইটো আপুনি আঙুলিত লগাই ল'ব পাৰে। এই বস্তুটো এইটো আঙুলিত লগাই লোৱা হয় বস্তুটো। অকল এই বস্তুটো হ'লেও নহ'ব, ইয়াৰ লগত এটা চাকাটোত হাৱা উঠোৱা যন্ত্ৰ লাগিল। গতিকে আপুনি যন্ত্ৰটো এইটো নিচিনা বস্তু এটা ল'ব পাৰে। এইটো যে দেখা পাই আছে, এইটো নিচিনা এটা লৈ ল'ব পাৰে। এইটো দি তাৰমানে আপোনাৰ গাড়ীৰ ডিগিত বা কোনো এটা জেগাত ৰাখি ল'ব পাৰে। এইটো কোনো অসুবিধা নাই। সৰু বস্তু, ইমান ডাঙৰ নহয়। মই বৰ্তমান এইটো বস্তুটো আনা নাই, আনিম বুলি ভাবি আছোঁ। আছে মোৰ এটা সৰু লেডিজ পাম্প এটা আছে। গতিকে এই লেডিজ পাম্প বুলি ক'লে আপোনালোকে সকলোৱে জানেই, দাম বেছি নহয়, তাৰ 150 টকা। আৰু এই বস্তুটো যিটো দেখি আছে, এইটোৰ দাম হ'ব মোটামুটি আপোনাৰ 600 পৰা 500 টকাৰ ভিতৰত আপুনি পাই যাব। আৰু এই বস্তুটো এইবিলাক পাৰ্চেলৰ এই যন্ত্ৰবিলাকৰ এই চিটটোত বেছি দাম নহয়, 250 টকা, 250 টকা। গতিকে আপোনালোকে লৈ ল'ব পাৰে। ফ্লিপকাৰ্টৰ পৰা মই আনিছিলোঁ বস্তুটো। এৰা বস্তুটো আনাৰ আগতে নিজে ব্যৱহাৰে কৰা নাই। ব্যৱহাৰ কৰাৰ আগতে ইমানখিনি বকি আছোঁ, কেনেকুৱা বা হয় নিজে ব্যৱহাৰ কৰি চালেহে গম পাম। মোৰ হিচাপছেতো ভালে হ'ব লাগে, মোৰ হিচাপ মতে ভালে হ'ব লাগে। তো চাওঁ ব্যৱহাৰ কৰি, তো আপুনিও ব্যৱহাৰ কৰি চাব পাৰে এই বস্তুটো। ফোনে আনি আনবক্সিংহে কৰিছোঁ। যেতিয়া মানে চকা টকা পামচাৰ হয়, তেতিয়া যেতিয়া ব্যৱহাৰ কৰি চাম, তেতিয়াহে বুজা যাব বস্তুখিনি। মোৰ হিচাপ মতে ভালে হ'ব লাগে। চাওঁ ব্যৱহাৰ কৰি চাব লাগে এইবিলাক। মোক বেছি প্ৰয়োজন হয়, মোক এই কাৰণে বেছি প্ৰয়োজন হয়, কাৰণ আমাৰতো গাঁৱলীয়া জেগা ন। সেইকাৰণে ওচৰত কোনো গেৰেজ নাই বা কোনো টায়াৰ পামচাৰ মৰা দোকান বহুতেই বেছি দূৰ হয়। সেইকাৰণে মই এই বস্তুটো লৈ লৈছোঁ। মোক বহুত প্ৰয়োজন হৈ থাকে, কেতিয়াবা ৰাতিতে চকাটোত হাৱা নাইকিয়া হৈ থাকে। ল'লোঁ, দাম বেছি নহয়, 250 টকা। গতিকে আনি ল'লোঁ। পাম্প এটা আছে 150 টকা, সেই পাম্পটো দি মাৰি দিলোঁ। এই মানে পাম্পচেটটো মাৰি লৈ ল'লোঁ নিজে। এইটোত কোনো মানে অসুবিধা নাই, আপুনিও লৈ ল'ব পাৰে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে নতুনকৈ আছে চেনেলটোত ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ।